নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আৰু আজি গৈ আছোঁ ৰাণীঘাটলৈ। আৰু বৰ্তমান আমি আছোঁ চুলিয়াকাটাত। আৰু কি সুন্দৰ পৰিৱেশৰ মাজত আছোঁ। আৰু ইফালে অভিজিত দাও আছে। আমি চাৰিজন যাম ইয়াৰ পৰা। আমি মানে আহিছোঁৱেই, বহুত দূৰ আহিলোঁ, তাৰপিছত ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আৰু ইফালে আমাৰ আছে উদয় ভাই, এইফালে গুণজিত দাৰ চেনেল আছে, মই লিংক দি দিম, সকলোৱে চাব আৰু ব্লগ বনাব তাৰপাছত। আৰু ইফালে আছে অভিজিত দা, এইটো চিনিয়ে পায় সকলোৱে। হেল্ল' গাইজ, এতিয়া মই কেমেৰা কৰিম, ফটো মাৰিব মাৰিম আৰু চাই থাকোঁ আৰু ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া গৈ আছোঁ ডাইৰেক্ট ৰাস্তা অলপ দৃশ্য দেখুৱাম আৰু তাৰপিছত ৰাণীঘাটত গৈ লগ পাম। চাই থাকোঁ দে গাইজ শেষলৈকে। আমি ৰাণীঘাট পাম আৰু অলপ আছে, অলপ আছে। কেনেকুৱা লাগিছে? মজা। চাই আছোঁ এতিয়া আমি। ओ मेरा साथी मेरे साथ ना कटे ना कटे दिन रात ना, ओ मेरा साथी मेरे साथ ना, या ओ मेरा साथी मेरे साथ ना कटे ना कटे दिन रात ना, ओ मेरा साथी मेरे साथ ना। तो सुन लेना तू है मेरा रफीक, मानो ना मेरे कभी बात हबीब, ओ दिन रात यूं ही बे। অকল ৰাণীঘাটত আছোঁ আৰু ইফালে ফটো উঠাত ব্যস্ত গোটেই এতিয়া। আৰু ইফালে মানুহ আহি আছে লাহে লাহে পিকনিক খাবলৈ। আৰু আমি আহোঁতে মানুহ নাছিলে, এতিয়া আৰু মানুহ আহিল, মানুহ হৈ আছে। আৰু ইফালে ফটো উঠোৱাৰ কাৰণে কৈ আছে, মাৰি আছোঁ, ফটো উঠোকে আছে। কিছু পিছত লগ পাই আছোঁ, অলপ ফটো চটো মাৰোঁ। ऐसे कैसे आए ना बताए और चल पड़े, ऐसे कैसे आए ना बताए और चल पड़े, शीशे के मकानों में तू ऐसी है जो जिंदगी। গাইছ, এতিয়া আমি গৈ আছোঁ, এটা কিবা বানা আছে, এনেকুৱা কিবা নাম চাম নাজানো, তাতে উঠিম আৰু চব ফটো উঠাতে ব্যস্ত হৈ আছে। তাতে যাই উঠিম আৰু ওপৰৰ পৰা একবাৰ আপোনালোকক ভিউটো দেখুৱাম কেনেকুৱা। আৰু এতিয়া তাতে উঠিবলৈ গৈ আছোঁ আৰু ভাল লাগিছে ইয়াত আহি। আপোনালোকেও আহিব পাৰে ৰাণীঘাটত। আৰু ইফালে এখন দলঙো আছে, দলং যেন বনাই থৈছে। আৰু এইখন হ'ল মুখ্য আকৰ্ষণ হিচাপে, আৰু মানে তাতে ফটো উঠে, ৰিলচ বনায় আৰু দেখা পাই থাকোঁ। আৰু আমিও কিবাখিনি কৰিম অলপ পাছত। আৰু এতিয়া ইয়াতে উঠিবলৈ গৈ আছোঁ আৰু এতিয়া উঠিম। ভাই গাইছ, এতিয়া আমি আৰু ওপৰত দিছোঁ আৰু ওপৰৰ পৰা আপোনালোকক ভিডিঅ' দেখুৱাই আছোঁ। আৰু কি ধুনীয়া চাওঁ ভালে লাগিছে। আৰু এইফালে দিৱাই ফটো উঠাত ব্যস্ত আছোঁ, দেখুৱাই আছোঁ আপোনালোকক। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো আৰু মানে এনেকৈ ব্লগ বনাই অভ্যাস নাই, তথাপিও চেষ্টা কৰিছোঁ। আৰু আপোনালোকে অলপ চাব আৰু লাইক কমেণ্ট কৰিব যি কৰিব লগা থাকে। আৰু ঠিকছে বগৰী আছে, ইয়াত বহুত বগৰী আছে গাইছ, চাওক বগৰী, চাওক গাইছ, অকল বগৰীয়ে বগৰী, হাজাৰ হাজাৰ বগৰী আছে। আৰু গাইছ, এতিয়া আমি গৈ আছোঁ দলংখনলৈ আৰু আপোনালোকক দেখুৱাই আছোঁ। এতিয়া দলঙলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক। অকল এতিয়া আছোঁ ৰাণীঘাটৰ মেইন যিখন মুখ্য আকৰ্ষণ বুলিয়ে ক'ব লাগিব, দলংখন। আৰু এইখন দলংখন কি ধুনীয়াকৈ, আৰু এই দলঙৰ ওপৰতে বহি আছোঁ, আপোনালোকে চাওক। আৰু ইফালে আমাৰ ভাইসকলে আৰু ফটো শ্বুট কৰি আছে, ফটো চটো উঠি আছে। আৰু আপোনালোকক দেখুৱাই আছোঁ, এইফালে চাওক, এইফালে ৰাণীঘাট লিখা আছে কিন্তু।
গাইছ ৰাণীক্ষেত্ৰত আহিলোঁ আৰু বিৰাট ভাল লাগিল আহি দলঙৰ ওপৰত উঠি আছোঁ বৰ্তমান আৰু ইফালে মানুহ আহিছে বহুত প্ৰথমতে আমি আহোঁতে মানুহেই নাছিল কিন্তু লাহে লাহে মানুহ আহিল আৰু এতিয়া ভাল লাগিছে আৰু বগৰী গছ আছে বগৰীও এইটো হ'ল ৰাণীক্ষেত্ৰৰ এই দলংখনে হৈছে মানুহৰ কাৰণে মুখ্য আকৰ্ষণ কাৰণ ইয়াতে সকলোৱে ৰিলচ বনাই ফটো উঠে আৰু ইনষ্টাগ্ৰাম ফেচবুকত আপলোড কৰে আৰু ইফালে আমাৰ অভিজিত ভাই ডেন্সত ব্যস্ত লগত দিম অকল এতিয়া ৰাণীক্ষেত্ৰৰ পৰা ঘৰত যাব ওলালোঁ মানে ঘৰত যাই পাণবাৰী মন্দিৰত যাম পাণবাৰী মন্দিৰত দেখুৱাম আৰু ইফালে আমাৰ ড্ৰাইভাৰ হেভি ড্ৰাইভাৰে গাড়ী চলাই আছে আপোনালোকক ৰাণীক্ষেত্ৰৰ গেটখন দেখুওৱা নাই আৰু এতিয়া গেটখন দেখুৱাম আৰু মোৰ পিছপিনে এইখন ৰাণীক্ষেত্ৰৰ গেটখন আৰু সকলোৱে ফটো ভিডিঅ'ত দেখাই পাইছে ইউটিউবৰ ভিডিঅ'ত আৰু মই এতিয়া আপোনালোকক দেখাই আছোঁ আৰু ইয়াতে এণ্ট্ৰি কৰিলে কিমান কি লাগে সকলোবোৰ দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক বন্ধুসকল এইখনে হ'ল ৰাণীক্ষেত্ৰৰ গেটখন আৰু ইয়াত সোমালে কেইটকাকৈ লাগে চাওক গাইছ এইখন গেটখন কি ধুনীয়া আপোনালোকে চাওক আৰু মানুহবোৰ ভিতৰত পিকনিক খাই আছে আৰু আমি এতিয়া যাব ওলালোঁ প্ৰায় 1টা বাজিল আৰু সোনকালে আহিছোঁ সোনকালে যাম আৰু ইফালে আমাৰ উদয় ভাই বগৰী খাই আছে আৰু গাড়ী আনিলে আপোনাৰ কিমান টকা লাগে মই দেখুৱাই দিছোঁ আপোনালোকেতো দেখা পাইছে ইতিমধ্যে আৰু চাই ল'ব পাৰে জনাইছোঁ আপোনালোকক অকল এতিয়া ৰাণীক্ষেত্ৰৰ পৰা ঘৰত যাম আৰু তাৰপিছত পাণবাৰী মন্দিৰত যাম পাণবাৰী মন্দিৰটো দেখুৱাম তাৰপিছত ভিডিঅ'টো শেষ কৰিম আৰু ভিডিঅ'টো চাই থাকক পাণবাৰী মন্দিৰলৈ গৈ আছোঁ আৰু ইফালে চব বহি গৈছে একদম পানী চানী খাবৰ কাৰণে আৰু কি ক'ম গাইছ আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু এতিয়া পাণবাৰী মন্দিৰ গৈ আছোঁ আৰু পাণবাৰী মন্দিৰ গৈ আপোনালোকক দেখুৱাম আগতে কৈছিলোঁ কি পাণবাৰী কালী মন্দিৰত দেখুৱাম আৰু এতিয়া পাণবাৰী কালী মন্দিৰ আহি পালোঁ মোৰ পিছপিনে বন্ধুসকল আপোনালোকক ইয়াৰ পৰা কালী মন্দিৰটো দেখুৱালোঁ আৰু ভিতৰলৈ আজি নাযাওঁ কাৰণ ঘৰত যাব লাগে দেৰি হ'ব আৰু এইফালে চাওক আৰু এটা ভিডিঅ' বনাই দিছোঁ মই লিংক দি দিছোঁ ডেছক্ৰিপশ্যন বক্সত চাই ল'ব আৰু চাওক গাইছ ইয়াতে অকল এতিয়া পাণবাৰী মন্দিৰৰ পৰা ডাইৰেক্ট মানে অভিজিতৰ মামাহঁতৰ ঘৰত আহিছোঁ আৰু তাৰপিছতে পথাৰত আহিলোঁ আৰু এতিয়া দুটামান ফটো উঠি ঘৰত যাম আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিহেতু ভিডিঅ' বনোৱাৰ কোনো অভ্যাস নাই এনেদৰে ভ্লগ বনোৱাৰ অভ্যাস নাই তথাপিও বনাব চেষ্টা কৰিছোঁ আৰু ভিডিঅ' শ্বেয়াৰ কৰি দিব আপোনালোকে আৰু পথাৰৰ মাজে মাজে গৈ আছোঁ এতিয়া আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব নাপাহৰিব কেনেকুৱা পালে আৰু যদি এনেকুৱা ভিডিঅ' লাগে ভ্লগ ভিডিঅ' দি থাকিম আৰু আগৰ যে একোটা ভিডিঅ' আছে একোটা ভিডিঅ' চাব যে বিয়াৰ চিনেমেটিক ভিডিঅ' আপলোড কৰিছোঁ যিখিনি পাৰোঁ সেইখিনি কৰিব চেষ্টা কৰিছোঁ আৰু আগলৈ ভিডিঅ' দি যাম আপোনালোকক জনাই থাকিব আৰু আজিলৈ সামৰিছোঁ অন্য এটি ভিডিঅ'ত লগ পাম বাই বাই